নমস্কাৰ বন্ধু বান্ধৱীসকল, লিম্পি ক্ৰিয়েশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ অসমীয়াৰ থলুৱা খাদ্য খাৰৰ আঞ্জাৰ এটা ৰেচিপি। অমিতা আৰু মাছৰ মূৰ দি বনোৱা এই খাৰবিধ হয়তো সকলোৱে বনাব জানে, তথাপিও মই মোৰ ষ্টাইলত কেনেকৈনো বনালোঁ চাওঁ বলকচোন। এটা মিডিয়াম সাইজৰ অমিতা সৰু সৰুকৈ কাটি লৈছোঁ আৰু 4টা কেঁচা জলকীয়া লৈছোঁ আৰু অলপমান আদা নহৰু বটা লৈছোঁ। আৰু এইফালে মাছৰ মূৰ ভজা তেলখিনিত যিখিনি তেল ৰৈ গৈছিল সেই তেলখিনিতে এতিয়া মই জলকীয়াখিনি দি অলপমান ভাজি ল'ম। আৰু ইয়াতে একেলগে দি দিছোঁ আদা নহৰু বটাখিনি। আৰু আদা নহৰুৰ যিটো চেণ্ট ওলায় সেইটো ভালদৰে নোযোৱালৈকে অলপমান ভাজি ল'ম। আৰু ইয়াতে এতিয়া দি দিছোঁ অলপমান হালধি। খাৰত বহুতে ব্যৱহাৰ নকৰে, কিন্তু অলপমান মই কৰিলে ভাল পাওঁ। বহুতে হয়তো কৰে, বহুতে নকৰে, কিন্তু মই অলপমান ব্যৱহাৰ কৰিছোঁ, বহুত বেছি নহয়। আৰু এতিয়া ইয়াতে অমিতাখিনি দি দিম। অলপ সময় ভাজি ল'ম। গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিলোঁ। আৰু এতিয়া ইয়াতে মই সোৱাদ অনুসৰি নিমখ দিম। নিমখটো বহুত বেছি দিয়া নাই, অলপমান দি লৈছোঁ, পাছত প্ৰয়োজন হ'লে আৰু দিলেই হ'ল। আৰু এতিয়া ইয়াতে মই দিম কলখাৰ হয়তো সকলোৱে চিনি পায়েই। আধা কাপতকৈ অলপমান কম লৈছোঁ কলখাৰ। বহুত বেছি প্ৰয়োজন নহয় খাৰ, যিহেতু ঘৰুৱা খাটি খাৰ হয় পূৰা, সেইকাৰণে। আৰু ইয়াতে ইচ্ছা কৰিলে চ'দা খাৰো ব্যৱহাৰ কৰিব পাৰে আপোনালোকে, যাৰ যেনেকৈ সুবিধা হয় ব্যৱহাৰ কৰিলেই হ'ল। এতিয়া 3 মিনিটমান ভাজি ল'ম। আৰু এতিয়া ইয়াতে দি দিছোঁ মাছৰ মূৰখিনি আৰু গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ভালদৰে সিজিবৰ বাবে আকৌ 3 মিনিটমান ৰাখি দিম। এয়া 3 মিনিটৰ পাছত ধুনীয়াকৈ সিজি যাবলৈ আৰম্ভ কৰিছে। তথাপিও আৰু অলপমান সিজি লওক, আৰু অলপ সময় ৰাখি দিম। এনেদৰে ভাজি হৈ গৈছে। খুব ধুনীয়াকৈ সিজি গৈছে অমিতাখিনি। আৰু ইয়াতে এতিয়া পানী এড কৰি দিছোঁ মই। পানী জোখমতে দিব, বহুত বেছি প্ৰয়োজন নহয়। আৰু এতিয়া সিজিবৰ বাবে ৰাখি দিম অলপ সময়, 5 মিনিটমান ৰাখি দিম। এয়া 5 মিনিটৰ পাছত খাৰখিনি হৈ গৈছে, প্ৰায় সিজি গৈছে ধুনীয়াকৈ। এয়া আমাৰ অমিতাৰ খাৰ ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে। আৰু কোনে কোনে খাই ভাল পায় তেওঁলোকেও জনাব কমেণ্ট কৰি। আৰু যদিহে এনেকৈ খাই পোৱা নাই আজিলৈকে, তেনেহ'লে ট্ৰাই কৰি চাব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেল যদি নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি ৰাখিব, যাতে আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগত পায়। তেনেহ'লে আজিলৈ আহোঁ নতুন এটা ধুনীয়া ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।